আনিছা মিছ কৰিছোঁ ন তই থকা হ'লে চিঞৰ-বাখৰ হ'লতো তয়ে নাই আজি আমাৰ মাজৰ পৰা আনিছা হেৰাই গ'ল ৰাতিপুৱা কামত লগাই দিছোঁ হেল্ল' গাইজ মই গীতাঞ্জলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গীতাঞ্জলি ভ্লগছৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিন হৈ গ'ল ভিডিঅ' ভালকৈ বনাব পৰা নাই কাৰণ বতৰ যিহে বেয়া কৰি আছে তো বেটাৰ ইটো সিটো বেমাৰ হৈয়ে আছে চৰ্দি জ্বৰ কাহ তো আজি যিহেতু অকণমান সময় পাইছোঁ ভাবিলোঁ ভিডিঅ' এটাকে আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টোৰ আৰম্ভণি পকা নুনি খাই কৰোঁ বুলি ভাবিলোঁ তো হাজবেণ্ডক ৰাতিপুৱাতে ক'লোঁ আজি নুনি অকণমান পাৰা চবে খাওঁ তো এয়া দেখিছে চবে মিলিজুলি দেউতা খুৰে বুদুল্লা মানে খুৰা আৰু খুৰী চব লাগি গৈছে নুনি পৰাত তো কি কৰোঁ আজি দিনটো যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম বেটাৰ লগত লাগি থাকোঁতে ভিডিঅ' কৰিবলৈ সময় যিহেতু নাপাওঁ তো মাজে যিকণ পাৰোঁ আপোনালোকলৈ বুলি আগবঢ়াম যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলকচোন চাওঁ চকুতে সোমালে ধেৰ পৰিলে হৈ যাব সেইখিনি অঁ মূৰত দে নুনি লাগি আছে ধেৰ পৰি আছে আপোনাৰ মূৰত ওপৰৰ পৰা পৰিলে আকৌ পকাবোৰ এইটো পাক খাই গৈছে আলোচনা বিলোচনা চলিছে কুকিয়ে খাইছে কুকিৰ ৰিজাল্ট ভাল হোৱা পাৰ্টি আজি খাম ন এই তলত পৰিলে পলিথিনখন সৰু হ'ল এইখিনি সৰিলে বাকীখিনি ৰাস্তাত পৰিলে ন খা মিঠা চুম ভিতৰত কামত লগাই দিছে টিকনি বান্ধি সেই আছা নুনি খোৱা খাই দিয়া বেটা খোৱা লোৱা হাতখন টান এইটো কাটুক মাৰে অঁ দিলে বহি লেতেৰা হ'ব পেন দে হা ৰঙা লাগিব গোটেই খোৱা অঁ বাপাকৰ অলপ কথা পাতিছে খোৱা আকৌ খোৱা খাইছা অঁ কুকিবা আহিব অঁ সেই তাৰপা পাৰিলে গছৰ পৰা পৰিছিলোঁ খোৱা ভাল লাগিছে খা এইটো এইটো কুকিবাৰ কাৰণে আনিছে আকৌ হা দি দিমা ইয়াত দি দিমা বাক দিয়া না নহয় দিয়া অঁ তুমি নোৱাৰিবা ন দেহা গোটেই কাপোৰৰ ৰং লাগিব এতিয়া অঁ পাৰিছে দেখোন ল'ৰাটোৱে দি দিয়া না নহয় এই কুকিবা নিব তো ইয়াত থোৱা সেই আইতাও আনিছে আইতা পাতিটো বৰ ধুনীয়া আইতাই খিচমিচ আনিছে এইটো খৰি ভাগ এফালে চুমে কুকিবাক দিয়া আকৌ দিয়া কুকিবা তাত দি দিম দিয়া হেল্ল' গাইজ এতিয়া গধূলি 8টাই বাজিব হ'ল আৰু হাজবেণ্ড আৰু এইফালে মই আৰু হাজবেণ্ড ওলাই গৈ আছোঁ আমি গৈ আছোঁ আমাৰ লগৰ আনিশা তাইৰ আইতাকৰ সকাম এবছৰ হৈ গ'ল তো এবছৰৰ মূৰত কিবা নিয়ম কৰে বোলে মাতিছে বাট নাই ইয়াত তাই আছে গুৱাহাটীত আৰু যিহেতু তাই নাই বুলি যদি আমি নাযাওঁ তো ককাকে বেয়া পাব তো আমি ওলাই বৰ্তমান গৈ আছোঁ তাৰপিছতে কল্পনাহঁতক ল'ম তাৰপৰা গৈ পাই দেখাই আছোঁ আৰু ন হাজবেণ্ডে নতুন টি চাৰ্ট এতিয়া আমি গৈ আছোঁ কলক আনিবলৈ কল আৰু কিমি দুইজনী আৰু আজি বেটাক থৈ আহিছোঁ বেচেৰাটো সেইজনী আমাৰ ষ্টাইলিছ আহি আছে
সৰুজনী নে ডাঙৰজনী আগৰজনী কল পিছৰজনী কিমি আগৰজনী কিমি পিছৰজনী আগৰজনী কিমি নিয়া দৌৰিবই পৰা নাই আহা মই কিমিকে তই বুলি ভাবিছিলো থৈ আহিছো ৰাতিখন A few moments later. সকাম খাবলৈ আহি বহি আছো এফালে মোবাইল টিভি আছে এফালে কল এফালে কিমি চব মোবাইলত বিজি আৰু মই চুইজাৰ পিন্ধি আহিছোঁ মানে চবেই চুইজাৰ পিন্ধি আহিছোঁ আমাৰ ইহঁতৰ মেখেলা চাদৰ নিপিন্ধে কাৰণে কি দেখাম চব বহি আছে আনিছা বেচেৰি নাই আনিছা মিছ কৰিছোঁ ন তই থকা হ'লে চিঞৰবাখৰ হ'লতো তয়ে নাই আজি আমাৰ মাজৰ পৰা আনিছা হেৰাই গ'ল এইজনী আনি সাতৰা এইজনী তোৰ ঘৰত খাবলৈ আহিছোঁ তয়ে নাই ধুনীয়া লাগিছে লিপষ্টিকৰ লগাই লোৱা এজনী আহিছা আৰু থাক তই কৈছিলো টিকেট কৰি দিম ফ্লাইটৰ আহা নাহো কিমি খাইছা এইফালে খানা আইছা এবাৰ হাই কৰি দিয়া এজনী এনি ভনীয়েক সৰুজনী আৰু এইফালে তাই ধুনীয়াকৈ পোলাও চোলাও দি দিছে খোৱা দেই লাজ নকৰিবা খোৱা লাজ নকৰিবা খাই লওঁ আৰু এতিয়া খালোঁ বলো যাওঁ আৰু আনিছাতো নাই আইছা বাই 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 ভাল লাগিলে অহাৰ কাৰণে তুমিও যাবা কেতিয়াবা যোৱাই নাই আজিলৈকে দেই সেইকেইজনী লৈ যাওঁ এইকেইজনী ব'লা A few moments later. হাই বিবি কি কৰি আছিলা হা দে হা এইফালে চোৱা এই মহ ঘূৰিছে তোমাৰ ওচৰত মহ এইফালে হাজবেণ্ডে আঁঠুৱা লগালেহি আহি আমি ঘৰ পাই গ'লোঁ আৰু বেটাও আহি গ'ল ন বেটা এইফালে চোৱাচোন এইফালে চোৱা আমি যে তোমাক যে নিনিয়াকৈ যে ফুফু গ'লোঁ তুমি গম পালা নাই নাপালা কৈ দিয়া আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰি দিওঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে তেন্তে আজিলৈ বাই বাই কোৱা বাই বাই